তো গাইজ স্বাগতম জনাইছোঁ সকলোকে আকৌ এবাৰ। তো বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ, মানে ভিডিঅ' নহা কাৰণটো কৈ আছোঁ ৰ'ব। মই প্ৰথমতে আমি এটা বস্তু নিব আহিছিলোঁ, এইটো আজি বম ৰ'দ, মানে মস্ত ৰ'দ, আৰু এই ৰ'দে আমি দোকানত গৈছিলোঁ। তো আজি হৈছে বাৰ্থডে, মানে ঘৰত গৈ দেখুৱাইছোঁ কাৰ বাৰ্থডে আজি। তো মই এতিয়া কৈ আছোঁ আপোনালোকক মোৰ ভিডিঅ' কিয় অহা নাছিলে। মানে প্ৰথম কাৰণটো হৈছে মোৰ ভিডিঅ' বহুতকেইটা বনোৱা আছিলে, মানে লং ব্লগ বহুতকেইটা বনোৱা আছিলে, আৰু মই ইনষ্টাগ্ৰামত দি আছিলোঁ, এতিয়াও মই ইউটিউবত দিব পৰা নাই মানে। তো কাৰণটো হৈছে মোৰ নেটৰ প্ৰব্লেম নে ইউটিউবৰ প্ৰব্লেম নাজানো, মানে আপলোড নহয়, আৰু আপলোড স্পীডটো বহুত শ্ল', আৰু কিয় বা নাজানো মানে কেঞ্চেল হৈ যায় লাষ্টত। এইবাৰ ভাল হয়, এইটো ভিডিঅ' আপলোড হ'ব, নেক্সট ব্লগ মানে ভালকৈ দিম। আৰু এইটো জাষ্ট মই ট্ৰাই কৰি চাবৰ কাৰণে বনাইছোঁ আজি। ব্লগ এতিয়া তলত যাওঁ। আৰু আমাৰ বাৰ্থডে বয় হৈছে এইজন, আমাৰ মন 2 বছৰ ভাল হৈছে ন। ইয়াৰ ভায়াক বাৰ্থডে বয়ৰ ভায়াক, এইটো তন্ময়, তো হীৰক, তো দিশা, তো ডিম্পল, আৰু তো জিয়াম, এইটো আইতা। এই নামটো কি আছিলে? নহয়, ৰিয়েল নামটো আৰে মানবি, মানবি। বঢ়িয়া। আমি কি বুলি কয়, এইটো কি বুলি কয়, এইটো এই বাৰ্থডে লেখাই আছে ইয়াতে এখনত, এই পৰি আৰু এই চবৰে মুখে মুখে বেলুন, এটা এইটো আৰু এইটো। তো এডাল কি চাওক, আমি এইখনত কৰিম, আমি মজা হ'ব। তো এইটো হ'ল আমাৰ ফাইনেল ৰিজাল্ট, মানে বেকগ্ৰাউণ্ডৰ কালাৰটোৰ লগত একদম মিলা নাই, আৰু সস্তা ডেকৰেশ্যন এইটো আমাৰ নাকি। আৰু 2 নম্বৰ বাৰ খাই আছোঁ মই। প্ৰথমবাৰ খাইছিলোঁ, মানে মই বাহিৰ আহিছিলোঁ, আৰু 2 নম্বৰ বাৰ খাই আছোঁ। কি কৈ আছে তই হা? আপোনালোকে AK-47 দেখিছেনে? যদি নাই দেখা এইটো চাওক। হঠাৎ কৰব ৰবা, ইমান বতাহ আহিল, হঠাৎ তিৰবল উৰে লৈ যায়, একদম পাত্তা নাই। একদম তিৰবলৰ অৱস্থা নাই। বেলুনটো কিমান দূৰক লৈ কিমান দূৰক লৈ দে, ঘূৰাই দি এ তলত পৰছি, এ ফাটিল। এইখন মিৰ্জাৰ পাহাৰ, এইখন আৰু ইয়াতে মানে খানা য'ত বনাইছে, ইয়াতে ইমান বেছি মানে গৰম, আৰু সেই বতাহ আহি আছে। মোৰ ওচৰত যাব পৰা নাই, মানে অলপ পিছত দেখাই আছোঁ ৰ'ব কি বনাইছে। তো আমাৰ আজি মানুহ হৈছে, মানে খুৰীমা হৈছে আমাৰ মায়ের তাতে। মনক আমি ফটো উঠাম দুখনমান, ধুনীয়া জাগা আছে এইখিনিত। গাড়ীত ইয়াৰ ZX টেনাৰ কি হ'ব, টেনাৰে হ'ব। দিছো চবলে গাইজ লগ পাইছোঁ অলপমান পিছত, কাৰণ মই এই কিবা বস্তু ভৰাব লাগে, এই কিবা দি যায় একেলগে দেখাম বাৰু, আৰু এইখিনি দি পেলাই অলপ পিছত লগ পাইছোঁ ৰ'ব। ভাত চাত খাই আমি বঢ়িয়াকৈ হিৰকৰ ৰুমে ওলাই আহিছোঁ, অলপ ষ্টিং খাই আছোঁ এয়া ধুনীয়াকৈ। আৰু এখন ফিল্ড চাওক, ইয়াতে খেলাও হয়। আমাৰ এটা বহুত ডাঙৰ ফুল হৈ গ'ল, মানে
আমি ষ্টিংটো জচতে খাব আহিলোঁ কিন্তু এতিয়া জাগাই নাই পেটত খাব কোনে ভাত খাইছোঁ আৰু কোনে ষ্টিং কেনে লাগছে তোৰ বেয়া লাগছে উপায় নাই পইচা গেছি খাবাই লাগিব আৰু আমি এতিয়া অলপ মানে ফিল্ডখন চালোঁ কেনেকুৱা কি ঠিকে ঠাকে আছে নে নাই আৰু এখন ষ্টেডিয়াম পালোঁ মানে এইখন ষ্টেডিয়াম বুলি কয় সোমাই আহি চালোঁ ইয়াতে প্ৰেক্টিচ চলি আছে কিবা কিবি এই এখন ষ্টেডিয়াম মানে এইখন ফুটবলৰ ষ্টেডিয়াম আৰু ইয়াতে প্ৰেক্টিচ কৰি আছে ছাইডত কিবা কিবি যদি দেখা পাওঁ মানে মোৰ খেলিব মন যায় কিন্তু বহুত দিন হ'ল বল ক্ৰিকেটো খেলা নাই ফুটবলো খেলা নাই ন হ'ব আজি মানে বহুত চালোঁ আৰু নাচাওঁ আৰু আমি ইয়াতে ঘৰত যাওঁ ষ্টেডিয়ামখনৰ বাহিৰত সেনেকুৱা গাইজ আৰু এটা কেক আছে মানে এইটো কেক হ'ল এইটো আমি আনিছোঁ মানে আমি আনা নাছিলোঁ কেক আনিম বুলি ভাবিছিলোঁ কিন্তু অলপ দেৰিকৈ আনিছিলোঁ এইটো কেনেকুৱা লাগিছে ক'ব ভিডিঅ'খন এনেকৈ এটা মানুহ দেখাওঁ মই এইটো হ'ল ইয়াৰ মডাৰ লাষ্টত দেখাইছোঁ একদম চবত